মই মাত্ৰ অকমান এচিকুট খাই বোলে সি এচিকুট আজি দেখিব দে সি কিমান খায় বতৰ বহুত ধুনীয়া কৰিছে বৰষুণ বতৰ আৰু ওলাই আহিছো এতিয়া খাবলৈ ৰাতিপুৱা প্ৰায় 9টা মান বাজিছে বাইদেউ এগৰাকী হোটেলত এইফালে বাইদেউ বনাই আছে আপোনালোকক দেখাইছো আমি শুকান ৰুটি খাইছো বাইদেউ এইফালে চাই দিয়ক বাইদেউ শুকান ৰুটি বনাই আছে লগতে তেল দিয়া ৰুটিও খাম কৈছো বাইদেউ পেক কৰি ল'ম ঘৰতে খাম বাইদেউ কেইটাত আহে ইয়ালৈ দোকানলৈ 6টা বজাত আহে ৰাতি কেইটাত যায় 8টা বাজি যায় আপোনালোকে আহিব পাৰিব একদম চকীডিঙৰ ওচৰতে আৰু বাছ ষ্টেণ্ডটোৰ সন্মুখতে চব কি ধুনীয়া বতৰ ফ্ৰেণ্ডছ আমাৰ পেকিং হৈ গ'ল লৈ যাওঁ আহিছোঁ বাইদেউ ধুনীয়া ধুনীয়া বতৰ বৰষুণ আৰু জোৰকৈ পৰিছে ন আমি এতিয়া ৰুটি চুটি লৈ ল'লোঁ আৰু এতিয়া বাহঁতৰ ঘৰত যাওঁ বাক ফোন কৰিলোঁ তাৰ বাৰ লগত ৰুটি খামগৈ প্ৰাঞ্জলে বোলে বেছিকৈ খাম বোলে জানে আৰু প্ৰাঞ্জলে আৰু ক'বই আৰু বেছিকৈ খাম বুলি হয় নে প্ৰাঞ্জল ভাল ল'ৰা মই মাত্ৰ অকমান এচিকুট খাওঁ তাকে ইমান বেছি এচিকুট খাই বোলে সি এচিকুট আজি দেখিব দে সি কিমান খায় এচিকুট খুব বেছি দুটা মানুহে খাব পাৰিব আৰু সিমানখিনি তাৰমানে গম পাইছে নহয় 6খনমান আৰু 6খনমান খাব আৰু বলক তেতিয়াহ'লে বৰষুণৰ বাৰিছ লৈ লো বোলে বাৰিছ বিক্ৰী কৰিছা তুমি কৰা এই আধা পাগল মানুহবোৰেহে ল'ব আৰু ন আধা পাগলৰ পৰা আৰু লুকি ধুনীয়া বৰষুণ প্ৰাঞ্জল গান এটাকে গাই দিয়া বৰষুণৰ বতৰত মইনা নুঠে মটৰ বেলেগ গাইছে দেই বৰষুণ চাওক ফ্ৰেণ্ডছ একো দেখি পোৱা নাই একদম আবেলি লাগিছে যে 4টা 4:30 বাজিছে ধুনীয়া লাগিছে 9:30ও মজা নাই দেখিছো বছ এই গাড়ীখনলৈকে দেখিছো অটোখন ভালকে দেখাই নাই তোমাৰ ইয়াত দেখিছা নাই অকণমান দেখা পাইছে কেমেৰাত দেখি পাব মানে চিচাখনৰ পৰা দেখি নাই পোৱা ফ্ৰেণ্ডছ গোটেই তিতি আহিলোঁ এইফালে খাব লৈছোঁ এইফালে বাও খাই আছে পুৰা আমিও খাব লৈছোঁ খাই লওঁ চাওক এইফালে চব খতমে কৰি দিব এতিয়া ময়ো খাই লওঁ নেপাম এইফালে ৰুটি আছে এইফালে ঘুগনিও আছে চব্জিও আছে খাই লওঁ আগে ইছ ৰাম চেণ্ডেলযোৰ তিতি খতম চাহ তাহ খাই আজৰি হৈ গ'লোঁ এতিয়া নেনাক স্কুলত আমি থৈ আহিছিলোঁ স্কুলৰ পৰা আনোগৈ আৰু বায়ে কৈছে ভাতটো ইয়াতে খাবি আৰু বাও আমাৰ লগত যাব আৰু নেনাই কৈ আছিলে কি হ'ল মানে বাহঁতি ইমান দিন আমাৰ ঘৰলৈ যোৱা নাই তাৰমানে তাই আজি দেখি একদম চখ হৈ যাব আজি তাইক বিৰাট খুচ হ'ব পাছফালে বাও বহি আছে নহয় বাক দেখি একদম পূৰা ফুটি পাব আৰু মানুহবোৰ আহি ৰৈ আছেহি আমি স্কুল পাইছোঁহি তাইক লৈ লওঁ স্কুলৰ পৰা স্কুল ছুটি হৈ গ'ল নেনাৰ আমি এতিয়া গৈ আছোঁ আকৌ ক'লে আপাহঁতৰ ঘৰলৈ হয়নে দেউতাই এতিয়া চিকেন লৈ ল'ব ক'ত লৈ ল'বা চিকেন লৈ লোৱা আমাৰ ড্ৰাইভাৰক পঠাইছোঁ এতিয়া মাংস আনিবলৈ যোৱা ড্ৰাইভাৰ মাংস আনা মুড চেঞ্জ হৈ গ'ল প্ৰাঞ্জলৰ লাই শাক দেখিলে বোলে লাই শাক দেখিছোঁ বোলে তেতিয়াহ'লে গাহৰিকে অকণমান লৈ লওঁ গাহৰি ল'ব গৈছে তাৰপিছতে মই ইয়াতে লাই শাক দেখিছোঁ লাই শাক লৈ ল'ম আহি পালোঁ ঘৰত আৰু মই এইফালে আলু পিঁয়াজ কাটি আছোঁ গাহৰিৰ লগত খাবলৈ আৰু এইফালে চাওক তেওঁ আপায়েকৰ লগত গৈ পেলাই এইবোৰ চকোপাই আনি মেলি পূৰা খাই আছে আৰু এজন মহাশয় এইফালে চাওক পূৰা বিচনাত গাহৰি খাব গাহৰিটোৰ নিচিনা পূৰা পৰি আছে তো মই আলু পিঁয়াজ কাটি লওঁ আৰতি এতিয়ালৈকে স্কুলৰ পৰা আহি পোৱা নাই আৰতি আহিলে আৰু তেওঁ একদম আৰু ফূৰ্তি হৈ যাব হয় না জান এইফালে বাইক আহি গ'ল উৎপাত বাঢ়ি গ'ল এইবোৰ বাইকৰ ড্ৰেছ পিন্ধিছে চাওক বাইকৰ লগত পূৰা উৎপাত এতিয়া একদম পূৰা খেলত ব্যস্ত কথা পাতিবলৈ মন নাই
ফ্ৰেণ্ডছ আমাৰ ৰেডি হৈ গ'ল গাহৰি আৰু লাই শাক আৰু মই এতিয়া ভাত বাঢ়িছোঁ পোৱালি উৎপাত হৈ গৈছে চাওক মাংস খাবলৈ গাহৰি খাবলৈ তেওঁ উৎপাত হৈ গৈছে এতিয়া একদম ভাত খাব লাগে এইফালে ৰেডি তাই এইফালে এইফালে পুৰা ৰেডি হ'লে এইফালেও ৰেডি ফ্ৰেণ্ডছ তেতিয়াহ'লে আমি একদম মাংস খাই লওঁ ভাত খাই লওঁ তাৰপিছতহে লগ পাম এওঁলোক শুই মেলি উঠি এতিয়া আবেলি কি কৰিছে ঘূৰা ঘূৰা খেলিছে দিছে আৰু এতিয়া আপাকৰ পৰা বিস্কুট ল'বলৈ ৰৈ আছে এয়া বিস্কুট লৈছে খোপাটো দেখাই দিয়া আকৌ ফ্ৰেণ্ডছক তোমাৰ এইটো খোপা বান্ধি পুৰা খেলিছে তই ঘৰলৈ যাম কৈছো নহয় মুখখন বেগা কৰি দিছে ঘৰলৈ নাযায় আৰু এতিয়া কি লাগে চাহ খায় চাহত তিয়াই তিয়াই খাবা ফ্ৰেণ্ডছ শুই মেলি উঠিলোঁ শুই গৈছিলোঁ চকু টকু চাওক পুৰা ফুলি গ'লগৈ এতিয়া উঠিলোঁ চাহ খাই লওঁ তাৰপিছত ঘৰলৈ যাম এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ আৰু আজি ব্লগটো ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ ভাল লাগিলে লাইক আৰু ফ্ৰেণ্ডছক বহুত শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবো কৰি দিব আজিলৈ ফ্ৰেণ্ডছ তেতিয়াহ'লে টাটা বাই বাই গুড নাইট এণ্ড শুভৰাত্ৰি নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই